কাৰ্বি আংলঙৰ প্ৰত্যেকটো দুখীয়া পৰিয়ালক প্ৰতিমাহে ৫,০০০ টকা প্ৰদান কৰিব কাৰ্বি সাহিত্য পৰিষদে। আজি নীলিপ পৰিষদীয় সমষ্টিত যোগদান কাৰ্যসূচীত এই কথা ঘোষণা কৰে CEM তুলিৰাম ৰংহাঙে। তুলিৰাম ৰংহাঙৰ নেতৃত্বত আজি তৃতীয় দিনাও সহস্ৰাধিক মটৰচাইকেলেৰে ডিফুৰ পৰা ৩১ কিলোমিটাৰ ৰেলী কৰি নীলিপ সমষ্টিত এক যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে টীম কাৰ্বি আংলঙে। এই যোগদান কাৰ্যসূচীত কংগ্ৰেছ আৰু আঞ্চলিক দল APSLCৰ পৰা প্ৰায় ১,০০০ পৰিয়ালে বিজেপি দলত যোগদান কৰে। নীলিপ পৰিষদীয় সমষ্টিত আজি চতুৰ্থবাৰৰ বাবে অনুষ্ঠিত হোৱা যোগদান কাৰ্যসূচীত মুঠ ৮,০০০কৈ অধিক পৰিয়ালে বিজেপি দলত যোগদান কৰে। আজিৰ এই বাইক ৰেলীত বোকাজানৰ EM মাধুৰ্য ঢেকিয়াল ফুকনৰ লগতে সৰুপথাৰ আৰু দেওপানী সমষ্টিৰ পাৰিষদসকলেও কেইবা শতাধিক বাইকেৰে এই ৰেলীত অংশগ্ৰহণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, পাব্লিক টিভি অসম। নীলিপ কনষ্টিটুৱেন্সি আজিৰ পৰা ৪বাৰ হৈছে যোগদান কাৰ্যসূচী। এটা বছৰৰ ভিতৰত এই ৪ মাহৰ ভিতৰত নীলিপ MEC কনষ্টিটুৱেন্সি যোগদান কাৰ্যসূচী ইয়াত ৪বাৰ হৈছে। আগতে প্ৰায় ৭,০০০ মান পৰিয়ালে ইয়াত ৩বাৰ ৭,০০০ মান পৰিয়ালে কংগ্ৰেছ আৰু APSLC দলৰ পৰা যোগদান কৰা হৈছে। আগতে আমাৰ চামসিং তেৰং ব্লক কংগ্ৰেছৰ সভাপতি তেখেতেও যোগদান কৰিছে আৰু APSLC সব মিলি প্ৰায় ৭,০০০ মান। আজি ১,০০০কৈ অধিক পৰিয়ালে যোগদান কৰিছে। স্বাধীন তেৰং এও আছে মণ্ডল কংগ্ৰেছৰ সভাপতি গোটেই ছেটটো আৰু প্ৰাইমেৰী কংগ্ৰেছ লগতে ইয়াত যোগদান কৰিছে। আগত যোৱাবাৰ ইণ্ডিপেণ্ডেণ্ট নিৰ্দলীয় প্ৰাৰ্থীত আছে, এও আছে আমাৰ প্ৰহ্লাদ খুৰাক, তেখেতে আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰা হৈছে। তাৰপিছত বীৰেন ইংতি APSLC এই সমষ্টিৰ লিডাৰ্ছ এওঁৰ নেতৃত্বত বহুত আজি APSLC যোগদান কৰিছে। আৰু লগতে প্ৰথম আমাৰ নমিনেটেড MEC ল'ৰা 1952 প্ৰথম কাউন্সিল গঠন কৰিছে। এই গঠন কৰা প্ৰথমজন ব্যক্তি খেম্বেৰেংমা, এও পুত্ৰ, এও বহুত দিনৰ পৰা কংগ্ৰেছত আছে, 1952 পৰা কংগ্ৰেছত আছে। আজি তেখেতৰ পুত্ৰ নমিনেটেড MEC পুত্ৰ কুচিয়া ৰেংমা, তেখেতে আজি সেই দলৰ পৰা ত্যাগ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টী যোগদান কৰাইছে। এনেধৰণৰ আজি প্ৰায় নীলিপ কনষ্টিটুৱেন্সিৰ ৮,০০০ মান পৰিয়াল এই ৪বাৰ যোগদান কাৰ্যসূচীতে প্ৰায় ৪বাৰ কাৰ্যসূচীতে প্ৰায় ৮,০০০ পৰিয়ালে কংগ্ৰেছ আৰু APSLC দলৰ পৰা আহি আমাৰ দলত যোগদান কৰে। প্ৰায় ১০,০০০ মান ওপৰত ভোটাৰ হিচাপে ১০,০০০ মান ওপৰত হ'ব সেই সমষ্টিত যোগদান কৰাইছে। অহাকালি যোগদান কাৰ্যসূচী আছে, পৰহিও আছে। পৰহিটো লুম্বাজং সমষ্টিত আমি চাইকেল দি বলাংফেৰ আমাৰ লুম্বাজং কনষ্টিটুৱেন্সিও পৰহিলৈ ৬বাৰ হ'ব। তাৰপিছত আকৌ ৱেষ্ট কাৰ্বি আংলং ৰংখাং সমষ্টিও লাংহান হ'ব ডংকামুকাম ওচৰত, তাতো ৪বাৰ মান যোগদান কাৰ্যসূচী হ'লে তাৰপিছত চিংথং আছে, চচেং আছে। এই মাহত যোগদান কাৰ্যসূচী আছে। তাৰপিছত আকৌ ২ তাৰিখ পৰা আৰম্ভ হ'ব চৰকাৰৰ যিবিলাকৰ অৰুণোদয় বিতৰণ কৰা, তাৰপিছত ৰেচন কাৰ্ড আকৌ বিতৰণ কৰা, তাৰপিছত আত্মসহায়ক গোটবিলাকৰ বিতৰণ কৰা, সেইবিলাকৰ আঁচনিও আমি অফিচিয়েলি আঁচনিও বিতৰণ কৰা কাৰ্যসূচী আছে। ভাৰতৰ জনপ্ৰিয় চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও কাৰ্বি আংলং আহি সেইবিলাকৰ কাৰ্যসূচীও অংশ ল'ব। গতিকে বেলেগ নহয়, আজি কাৰ্যসূচীটো খালি যোগদানৰ কাৰ্যসূচী। ইয়াত আমি নিবনুৱা সমস্যা সমাধান কৰাৰ স্বাৰ্থত আপোনালোকে দেখা পাব 2টা বছৰৰ ভিতৰত কাৰ্বি আংলঙত ৰুৰেল ইকনমি বহুত ডেভেলপ হ'ব। আপোনালোকে দেখা পাব যে প্ৰত্যেক দুখীয়া পৰিয়ালবিলাকক আমি কাৰ্বি আংলং নিজৰ পুঁজিৰে বিভিন্ন পুঁজিৰে প্ৰত্যেক পৰিয়ালক অৰুণোদয় দিয়া নিচিনা তিনি বছৰৰ ভিতৰতে আমি প্ৰত্যেক পৰিয়ালক যিবিলাক চাকৰি নাই BPL ফেমিলি দুখীয়া পৰিয়ালৰ কাৰণে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা ৫,০০০ দিবৰ কাৰণে আমি চেষ্টা কৰিম। সেইটো আমাৰ ৰেভিনিউ সোৰ্চৰ পৰা আমি প্ৰত্যেক দুখীয়া পৰিয়ালৰ কাৰণে ৫,০০০ প্ৰত্যেক মাহত দিবৰ কাৰণে আমি
ইয়াত কাৰ্বি আংলঙৰ স্থানীয় বাসিন্দাসকলৰ কাৰণে আমি দিব পাৰিম।